আৰু কি জানে দুজনী ইমান ধুনীয়া ধুনীয়া ছোৱালীয়ে উঠিবলৈ ৰৈ আছে ক'ত উঠিব হে গাত নেকি নহয় হে চেলফি নমস্কাৰ এমএলএ ছাৰ নমস্কাৰ কোনে তুমি এনেকৈ দম দমকৈ সোমাই আহিছা যে দুটা হোমগাৰ্ডে বাধা দিছিল এই দম খাই ভিজা মেকুৰী হৈ শুই আছে তাত কিবা দৰকাৰ থাকিলে আপুনি আমাৰ বস্তুৱে টং টংকে সোমাই যায় ছাৰ গতিকে আমাৰ যদি কিবা দৰকাৰ থাকে আমি কি ছাৰ টং টংকে সোমাই আহিব নোৱাৰিম কোনে এজনী এইজনী আমাৰ বস্তিত দাং কাটি আমাৰ বস্তিত দং দং ৰশ্মি ৰশ্মি কথাটো শুন চা তোৰ যদি কিবা অসুবিধা আছে তুমি ক'ব পাৰতো আমি আছো মই সকলো সমাধান কৰি দিম তো কথাবোৰ আমি ডাইৰেক্ট ক'ব পাৰোঁতো আমাৰো মুখ বোলা বস্তু এটা আছেতো চব কথা তোৰ দৰে দালালৰ ভৰিত পৰি থকাৰ দৰকাৰ নাইতো তোক ভয় কৰিবলৈ কোৱা নাই তো যি কৰা কৰি থাকো আমি নামাতো আচলতে তোমালোকক লাগে কি কিবা লাগিলে হেমেনক ক'লেই হ'ল কৈছিলো ইয়াক ই মোক গতিয়াই বাহিৰ কৰি দিছে তই দেখোন ইয়াক চৰিয়া বুলি ক'লো এই সেইটো পাছত যোৱাৰ সময়তহে দি থৈ গৈছিলো এওঁলোকৰ কামটো মই ইলেকশ্যনৰ পিছত হ'ব বুলি কৈছিলো কিন্তু এওঁলোকে নুবুজে চোৱা এইখিনি মই ইলেকশ্যনৰ কামত তামাম ব্যস্ত ইলেকশ্যনটো হৈ যাওক তোমালোকে যদি মোক ভোট দি জয়যুক্ত কৰা তেতিয়াহ'লে তোমালোকৰ চব আধৰুৱা কামে মই সম্পূৰ্ণ কৰিম আমি একো ডাঙৰ কাম লৈ আপোনাৰ ওচৰলৈ অহা নাই ছাৰ একো ডাঙৰ কাম লৈ আপোনাৰ ওচৰলৈ অহা নাই আমাৰ বস্তিৰ আইতা এজনী থাকিবলৈ ঘৰ নাই দুখন চালি কিনিব লাগে আপুনি বোলে কিবা ঘৰ সাজিবলৈ টকা দিম বুলি কৈছিল বেছি নালাগে 2 বা 3 হাজাৰমান টকা দিলে আইতাৰ চালি ঘৰটো হৈ যাব বস্তিৰ যদি অসহায় সাধাৰণ বুঢ়ীক থাকিবলৈ এটা চালি ঘৰ দিব নোৱাৰে আপোনাক ভোট দি জিকোৱাৰ লাভ কি ছাৰ